বৈদ্যুতিক ভালভৰ উদ্ভাৱন কোন? উত্তৰটো হ'ল থমাছ আলভা এডিসন। কম্পিউটাৰ জনক বুলি কাক কোৱা হয়? উত্তৰটো হ'ল চাৰ্লছ বেবেজ। অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল প্ৰিষ্টলি। বাইচাইকেল কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল কিৰ্কপেট্ৰিক মেকমিলন। ভেক্টৰিয়াৰ আৱিষ্কাৰক নিউটন হুক। টেলিস্কোপ কোনে সাজি উলিয়াইছিল? উত্তৰটো হ'ল গেলিলিও গেলিলি। বৈদ্যুতিক ইস্ত্ৰিৰ উদ্ভাৱক কোন? উত্তৰটো হ'ল H.W. চিলে। হেলিকপ্টাৰ উদ্ভাৱক কোন? উত্তৰটো হ'ল এটিএন এমিচন। মটৰ চাইকেল উদ্ভাৱক কোন? উত্তৰটো হ'ল ডি ডেইমলাৰ। সাবমেৰিনৰ উদ্ভাৱক কোন? উত্তৰটো হ'ল ডেভিড বুশ্বনেল। টেলিফোনৰ উদ্ভাৱক কোন? উত্তৰটো হ'ল আলেকজেণ্ডাৰ গ্ৰাহাম বেল। ঘড়ীৰ উদ্ভাৱক কোন? উত্তৰটো হ'ল বাৰ্টলমিউ ফানফ্ৰেডি। দূৰদৰ্শন কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল J.L. বেয়াৰ্ড। অণুবীক্ষণ যন্ত্ৰ কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল জেড জেনছেন। সৌৰজগত কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল কপাৰ্নিকাছ। মেলেৰিয়া ৰোগৰ আৰোগ্যৰ বাবে কুইনাইন ঔষধ আৰু কুইনাইন বেজী প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল লণ্ডনৰ ৰালফ ৰেডউড। ফটোগ্ৰাফী কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল J.N. নিপছ। গ্ৰামোফোন কথা বজাব পৰা যন্ত্ৰৰ উদ্ভাৱক কোন? উত্তৰটো হ'ল জৰ্জ ইষ্টমেন। জ্যোতিৰ্বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়? উত্তৰটো হ'ল কপাৰ্নিকাছ। বেলিষ্টিক মিছাইল কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল বাৰ্নাৰ্ড বন ব্ৰাউন। অতি বেঙুনীয়া পোহৰ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল J.W. ৰিটাৰ। ডিনামাইট কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল আলফ্ৰেড নবেল। হাইড্ৰজেন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল কেভেণ্ডিছ। এক্স ৰেভাৰ্জন ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল উইলিয়াম কে ৰণ্টজেন। DNA আৱিষ্কাৰ কৰা বৈজ্ঞানিকজনৰ নাম কি? উত্তৰটো হ'ল ফ্ৰেডৰিক মিস্কাইৰ। আধুনিক বংশগতি বিদ্যাৰ পিতৃ কোন? উত্তৰটো হ'ল মেণ্ডেল। ভাইৰাছ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল ইভান বক্সিয়ে। সূৰ্যটো সৌৰজগতৰ কেন্দ্ৰত অৱস্থিত বুলি কোনে প্ৰথমে দেখুৱাইছিল? উত্তৰটো হ'ল কপাৰ্নিকাছ। পোন প্ৰথমবাৰৰ বাবে হৃদযন্ত্ৰ মুক্ত অস্ত্ৰোপচাৰ পৰিৱৰ্তন কৰা বৈজ্ঞানিকজনৰ নাম কি? উত্তৰটো হ'ল ৱাল্টন লিলেহেল। কোকা-কোলা কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল ডক্টৰ J.S. পেম্বাৰটন। যক্ষ্মা আৰু কলেৰা ৰোগৰ বীজাণুৰ আৱিষ্কাৰ কোন? উত্তৰটো হ'ল জুলিয়াছ ৰবাৰ্ট অপেনহেইমাৰ। ৰেফ্ৰিজাৰেটৰ পোন প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল হেনৰিক হেৰমেন ৰবাৰ্ট কখ। কোন চনত নিউটনে তেওঁৰ গতিৰ সূত্ৰ তিনিটা আৰু মাধ্যাকৰ্ষণ সূত্ৰ প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হ'ল 1687 চনত। কৃত্ৰিম হৃদপিণ্ডৰ উদ্ভাৱক কোন? উত্তৰটো হ'ল উইলিয়াম কলফ। কোনজন বিজ্ঞানীয়ে ভিটামিন চি আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল ফ্ৰেডৰিক হলছ। পেট্ৰল চালিত গাড়ী কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল কাৰ্ল বেঞ্চ। নিউট্ৰন বোমা কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল ছেমুৱেল কহেন। বেৰমিটাৰ কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল টৰিছেলি। হোমিঅ'পেথি চিকিৎসা পদ্ধতি উদ্ভাৱন কৰা জাৰ্মান চিকিৎসকজনৰ নাম কি? উত্তৰটো হ'ল হেনমান। নাইট্ৰজেন আৱিষ্কাৰ কৰা বিখ্যাত বৈজ্ঞানিকজনৰ নাম কি? উত্তৰটো হ'ল লেভইছিয়াৰ। বায়'লজি নামটো পোনপ্ৰথমে কোনে উত্থাপন কৰিছিল? উত্তৰটো হ'ল লেমাৰ্ক। ব্লিচিং পাউডাৰ উদ্ভাৱন কৰা বৈজ্ঞানিকজনৰ নাম কি? উত্তৰটো হ'ল টেইনাৰ্ট। পৃথিৱীৰ আৱৰ্তন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল কপাৰ্নিকাছ।
পৃথিৱীৰ চাৰিওফালে দূৰত্ব পৰিমাপ কৰা প্ৰথম ব্যক্তিজন কোন? উত্তৰটো হ'ল ইৰাটষ্টেনিছ। নিউটন আৱিষ্কাৰ কৰা বৈজ্ঞানিকজন হ'ল জে চেউইক। প্ৰতিষেধক ব্যৱহাৰ কৌশলটো কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল এডৱাৰ্ড জেনাৰ। অভিব্যক্তিবাদ স্ৰষ্টা কোন? উত্তৰটো হ'ল চাৰ্লছ ৰবাৰ্ট ডাৰউইন। জেট ইঞ্জিন প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল ব্লেডছ কুলেক। মাৰ্কিউৰী থাৰ্মোমিটাৰ বা পাৰাযুক্ত তাপমান যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল ফাৰেনহাইট। শীত তাপ নিয়ন্ত্ৰণ যন্ত্ৰ কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল কেৰিয়াৰ। ভূমিকম্প তীব্ৰতা মাপক যন্ত্ৰ চেচমগ্ৰাফ কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল ৰবাৰী মেলেট। ৰেডিয়াম আৰু পলিনিয়াম মৌল দুটা আৱিষ্কাৰ কৰাৰ বাবে আৰু বিকিৰণ পৰিৱৰ্তনৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদান বা দুটাকৈ নোবেল বঁটা অৰ্জন কৰা প্ৰথম বৈজ্ঞানিকজন কোন? উত্তৰটো হ'ল মেডাম কুৰী। নেপচুন গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল গেলিলিঅ'। প্ৰতিজৈৱিক পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল আলেকজাণ্ডাৰ ফ্লেমিং। উৰণীয়া মাকো উদ্ভাৱন কৰা বৈজ্ঞানিকজন কোন? উত্তৰটো হ'ল জেমছ হাৰগ্ৰিভছ। ভিটামিন ডি আৱিষ্কাৰ কৰা বৈজ্ঞানিকজনৰ নাম কি? উত্তৰটো হ'ল মেককলাম। পলিঅ' ৰোগ প্ৰতিৰোধ উদ্ভাৱনকৰ্তা বৈজ্ঞানিকজনৰ নাম কি? উত্তৰটো হ'ল জনাছ ছক। প্লট প্লাজম কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল জন ইভানজেলিষ্টা পাৰ্কিনজে। বিশ্বৰ প্ৰথমটো টেষ্ট টিউব শিশু কোনজন বৈজ্ঞানিকে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল পেট্ৰিক স্প্ৰেটক। বিভলভাৰ কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো কল্ট। আধুনিক লিফ্ট উদ্ভাৱন কোন? উত্তৰটো হ'ল ফ্ৰান্সৰ ফাৰ্ডিনাণ্ড কেৰে। ডাইনামিটাৰ কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল জি ডা ব্ৰনি। কোনে পোনপ্ৰথমে মহাকৰ্ষণ বিশ্বজনীন ধ্ৰুৱক জিৰ মান পৰীক্ষামূলকভাৱে নিৰ্ধাৰণ কৰিছিল? উত্তৰটো হ'ল কেভেণ্ডিছ। মিলিটেৰী টিংক কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল আৰ্নেষ্ট। লাফিং গেছ বা হহুৱা গেছ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল জে প্ৰিষ্টলি। ইনচুলিন পোনপ্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল ফ্ৰেডেৰিক গ্ৰাণ্ট বেণ্টিং আৰু চাৰ্লছ বেষ্ট। শৰীৰত ৰক্ত সঞ্চালন প্ৰক্ৰিয়াটো পোনপ্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল উইলিয়াম হাৰ্ভে। এককোষী প্ৰাণীবোৰৰ দ্বাৰা কি আৱিষ্কাৰ কৰা হৈছিল? উত্তৰটো হ'ল এ লিউয়েনহুক। কোনে প্ৰথমে সৌৰ কলংক আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল গেলিলিঅ'। পৰমাণুৰ ধাৰণা কোনে আগবঢ়াইছিল? উত্তৰটো হ'ল কানাড। বজ্ৰপাত প্ৰতিৰোধী পৰিবাহীৰ আৱিষ্কাৰক আমেৰিকাৰ কূটনীতিবিদ, লেখক আৰু বৈজ্ঞানিকগৰাকী কোন? উত্তৰটো হ'ল বেঞ্জামিন ফ্ৰেংকলিন। ভিডিঅ' গেম কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল এন বুশ্বনেল। এৰোপ্লেন কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল এৰ'ভিল আৰু উইলবাৰ ৰাইট। অনাতাঁৰ যন্ত্ৰ বা ৰেডিঅ'ৰ উদ্ভাৱক কোন? উত্তৰটো হ'ল ইটালীৰ মাৰ্কনি। অক্সিজেন গেছৰ আৱিষ্কাৰ কোন? উত্তৰটো হ'ল জোচেফ প্ৰিষ্টলি। প্ৰথম পেচমেকাৰ কোনে ব্যৱহাৰ কৰিছিল? উত্তৰটো হ'ল পিজল নামৰ এজন চিকিৎসক। কোনে পোনপ্ৰথমে ফটোগ্ৰাফী কেমেৰা আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল ফ্ৰান্সৰ জোচেফ নিচেফুৰ নিয়েপছে। ৰেলগাড়ী পোনপ্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল ইংৰাজ অভিযন্তা জৰ্জ ষ্টিফেন্স। লাই ডিটেক্টৰ বা মিছা কথা ধৰা পেলোৱা যন্ত্ৰ কোনে প্ৰথমে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল মাৰ্কন মনোবিজ্ঞানী জন লৰাছন। ছুপাৰ কম্পিউটাৰ উদ্ভাৱক কোন? উত্তৰটো হ'ল জে এইচ মান টাৰ্টেল। ৰেডিঅ' তৰংগ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল চাৰ্লছ পাথে। ডিজেল ইঞ্জিনৰ উদ্ভাৱক কোন? উত্তৰটো হ'ল ৰুডল্ফ ডিজেল। ৰেডিয়াম
আৱিষ্কাৰ কৰা বৈজ্ঞানিক কোন? উত্তৰটো হ'ল পিয়েৰ কুৰি আৰু মেৰী কুৰি।